এছাই জুনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুক লৈ ইতিমধ্যে আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। ক্ষিপ্ৰগতিত চলি আছে জুনমণি ৰাভাৰ মৃত্যুৰ তদন্ত। এটা বিগ ব্ৰেকিং নিউজ। পুনৰ 4জনীয়া টেকনিকেল টিম উপস্থিত হয় নগাঁৱত। আৰু আজি হঠাৎ দিল্লীৰ পৰা গুৱাহাটীত উপস্থিত হয় CBIৰ এটা দল। আৰু গুৱাহাটীৰ পৰা নগাঁৱত উপস্থিত হয় 4জনীয়া টেকনিকেল টিমটোৱে। 15 জুনত CBI আহিছিল গুৱাহাটীলৈ আৰু তাৰ পাছতেই ক্ষিপ্ৰগতিত চলাইছিল তদন্ত প্ৰক্ৰিয়া। CBIৰ DIG লাভলী কাটিয়াৰৰ নেতৃত্বত চলি আছে এই তদন্ত। কিন্তু আজি হঠাৎ দিল্লীৰ পৰা গুৱাহাটীত উপস্থিত হয় CBIৰ এটা দল আৰু গুৱাহাটীৰ পৰা নগাঁৱত উপস্থিত হয় CBIৰ দলটোৱে। উল্লেখ্য যে পুনৰ এই এক্সপাৰ্ট টিমে তদন্ত কৰিব সমগ্ৰ ঘটনা। ইতিমধ্যে DIG লাভলী কাটিয়াৰৰ নেতৃত্বত তদন্তলৈ আহিছে কেইজনমান আৰক্ষী বিষয়াৰ নাম। সেয়েহে পূৰ্বৰে পৰা নগাঁৱত বাহৰ পাতি আছে 12জনীয়া CBIৰ দল। আৰু আজি হঠাৎ দিল্লীৰ পৰা পুনৰ উপস্থিত হয় 4জনীয়া এক্সপাৰ্ট টিমে। উল্লেখনীয় যে এইবাৰ নিশ্চয় পোহৰলৈ আহিব এছাই জুনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ আঁৰত থকা সকলোবোৰ তদন্ত। নিশ্চয় পোহৰলৈ আহিব সকলোবোৰ দোষীৰ নাম, কিয়নো ইতিমধ্যে ক্ষিপ্ৰগতিত চলাই আছে তদন্ত প্ৰক্ৰিয়া। আৰু সেয়েহে পুনৰ দিল্লীৰ পৰা 4জনীয়া এক্সপাৰ্টক মাতা হৈছে নগাঁৱলৈ। এইবাৰ নিশ্চয় পোহৰলৈ আহিব সকলোবোৰ দোষী আৰু উচিত শাস্তি প্ৰদান কৰা হ'ব সকলোবোৰ দোষীক। এই কথা উল্লেখ কৰিছিল CBIৰ DIG লাভলী কাটিয়াৰে। ইতিমধ্যে সন্দেহযুক্ত সকলোবোৰ আৰক্ষী বিষয়াক জেৰা কৰিছে DIG লাভলী কাটিয়াৰে। আৰু সেয়েহে এইবাৰ মাথো SP লীনা দলে আৰু ৰুণা নেওগক তদন্ত কৰাৰ বাকী। গতিকে আপোনালোকে কি ভাবে, এইবাৰ নিশ্চয় পোহৰলৈ আহিবনে এছাই জুনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ আঁৰত থকা সকলোবোৰ দোষী? উচিত শাস্তি পাবনে সকলোবোৰ দোষীয়ে? আপোনালোকৰ মতামত নিশ্চয় কমেণ্ট বক্সত জনাই দিব।